হেল্ল' গাইছ, স্বাগতম জনাই আমি পুনৰ আহিছোঁ মোৰ ইউটিউব চেনেল RMT A to Z ইনফলৈ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা খুব গুৰুত্বপূৰ্ণ ভিডিঅ'। সেই ভিডিঅ'টো হৈছে আপোনালোকৰ মোবাইলত অতি সোনকালে ডাটা শেষ হৈ যায় নেকি, আৰু সেই ডাটা আপোনালোকে কেনেকৈ বচাই ৰাখিব। তো বন্ধুসকল, দেৰি নকৰি মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকৰ মোবাইলত যিখিনি অদৰকাৰী এপছ থাকে সেইখিনি আপোনালোকে নাৰাখিব, আনইনষ্টল কৰিব পোনপ্ৰথমে। দ্বিতীয়তে হৈছে আপোনাৰ কোনকেইটা এপছত আপোনালোকে বেছি কাম কৰিব চায়। সাধাৰণতে আজিকালি ইউটিউবত বেছি কাম কৰে। ইউটিউবটো আপোনালোকে অন কৰি ল'ব, লৈ পেলাই এই চুকৰ যিটো হেৰি থাকে ইয়াতে আপোনালোকে ক্লিক কৰি দিব। নহ'লে আপোনাৰ ছেটিংছত ক্লিক কৰি দিব। ছেটিংছত ক্লিক কৰিলে ইয়াতে চাওক এটা ডাটা ছেভিং বুলি অপশ্যন আছে, ইয়াতে ক্লিক কৰি দিব। আৰু এই বস্তুটো মোৰ অন হৈ আছে আৰু আপোনালোকৰ হয়তো অফ থাকে, এই বস্তুটো আপোনালোকেও অন কৰি দিব। তেতিয়া আপোনালোকৰ ডাটাখিনি বহুতখিনি আপোনাৰ ডাটা বাচি যাব। ছেকেণ্ড ট্ৰিক্সটো হৈছে প্লে ষ্টৰত যাব। গৈ পেলাই এই চুকত আছে যে ইয়াতে আপোনালোকে ক্লিক কৰি দিব। দিয়াৰ লগে লগে চাওক তলফালে আহি পেলাই ছেটিংছ আছে, ছেটিংছত যাব। ইয়াতে যোৱাৰ লগে লগে চাওক নেটৱৰ্ক প্ৰিফাৰেন্স, ইয়াতে ক্লিক কৰি দিব। ইয়াতে চাওক এতিয়া অটো আপডেট এপছ, ইয়াতে ক্লিক কৰিব। দিয়াৰ পিছত ইয়াত চাওক তিনিটা অপশ্যন আছে, অভাৰ এনি নেটৱৰ্ক, অভাৰ ৱাইফাই অনলি, আৰু এটা আছে ডোন্ট অটো আপডেট এপছ। ইয়াত যদি আপোনাৰ ইয়াত এনেকৈ থাকে তেতিয়াহ'লে আপোনালোকৰ ডাটাখিনি গুচি যাব, এনেকুৱা থাকিলেও আপোনালোকৰ ডাটাখিনি যাবগৈ। ত' সেইটো কাৰণে আপোনালোকে ডোন্ট অটো আপডেট ইয়াতে ক্লিক কৰি ডান মাৰি দিব। বাছ, আপোনালোকৰ বহুতখিনি ডাটা ইয়াতে ৰাহি হৈ যাব। তো বন্ধু, আপোনালোকক দুটাৰ ট্ৰিক্স দেখাইছোঁ। থাৰ্ড ট্ৰিক্সটো হৈছে যিকোনো এপছ এটা আপোনালোকে এনেকৈ ক্লিক কৰি ধৰি দিব। ধৰাৰ পিছত চাব ইয়াতে এপ ইনফো বুলি আছে, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। লগে লগে চাওক ইয়াতে মোবাইল ডাটা এণ্ড ৱাইফাই আছে, ইয়াতে ক্লিক কৰি দিব। ইয়াত চাওক কি আছে, বেকগ্ৰাউণ্ড ডাটা অন আছে। এই বেকগ্ৰাউণ্ড ডাটাটো আপোনালোকে অফ কৰি দিব পাৰে, একো প্ৰব্লেম নহয়। তো আপোনালোকৰ ইয়াতো বহুতখিনি MB ৰেহাই হৈ যাব। চ' এনেকৈ কিছুমান বস্তু আছে আপোনালোকে চাব, আৰু যিবিলাক সাধাৰণতে অদৰকাৰী এপ সেইবিলাক একেবাৰে নাৰাখিবৰ কাৰণে চেষ্টা কৰিব। তো আপোনাৰ MB যাওঁতে বহুত সময় লাগিব। তো বন্ধুসকল, ভিডিঅ'টো কেনে লাগিছে কমেণ্টৰ জৰিয়তে জনাব, আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু বেল আইকনটো বজাই ৰাখিব, যাতে পৰৱৰ্তী এনেকুৱা নতুন নতুন ভিডিঅ' আপোনালোকে পায়। মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ থাকিল।